নমস্কাৰ মই ভাগ্যশ্ৰী গগৈ মোৰ বয়স হৈছে 28 বছৰ মই যোৰহাটৰ পৰা কৈ আছোঁ মই অৰিফ্লেমৰ প্ৰডাক্টসমূহ ইউজ কৰা একেবাৰে এজন নতুন ব্যৱহাৰ কৰোঁতা হয় মই আজি আপোনালোকক এটা মোৰ লগত সংঘটিত হোৱা মিৰাকলৰ কথা শ্বেয়াৰ কৰিব গৈ আছোঁ আৰু তাৰ আগতে মই মোৰ স্কিনখন এবাৰ আপোনালোকক দেখাই লওঁ এইখন মোৰ স্কিন হয় মোৰ ছালখন আপোনালোকে দেখিছে মই মেকআপ কৰা নাই মই অলপ আগত মুখ ধুই আহিছোঁ মুখ ধুই পেলাই মই অৰিফ্লেমৰ যিখিনি মোৰ প্ৰডাক্ট আছিল ৰাতিৰ কাৰণে সেইখিনি মই ইউজ কৰি উঠিছোঁ এই দেখিছে মোৰ স্কিনখন কিন্তু এক মাহৰ আগতে মোৰ স্কিনখন এনেকুৱা একেবাৰে নাছিল হাৰ্ডলি এক মাহ হৈছে যেতিয়াৰ পৰা মোৰ স্কিনখন গ্ল' কৰিব আৰম্ভ কৰিছে মই আপোনালোকৰ আগত মোৰ আগৰ এখন ফটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যিখনৰ দেখিলে আপোনালোকে পাৰ্থক্যটো বুজি পাব হাৰ্ডলি এক মাহমানৰ আগত মোৰ স্কিনখন একেবাৰে ডাল আছিল গ্ল' একেবাৰে নাছিল আৰু লগতে স্কিনখন ইমানেই শুকান আছিল য'ত পানী পৰিলে যেন শুকি লয় এনেকুৱা দৰে আছিল মোৰ স্কিনখন একেবাৰে শুকান য'ত গ্ল'টো দূৰৰ কথা মানে অকণমান কিবা পালে পানী টোপাল পৰিলে শুকি লোৱা ধৰণৰ আছিল মোৰ স্কিনখন ইমানেই শুকান আছিল আৰু এক মাহমানৰ আগত মই আপোনাৰ যিখিনি প্ৰডাক্ট ইউজ কৰি আছিলোঁ সেইখিনিও আছিল বহুত নামী ব্ৰেণ্ডৰ বহুত পুৰণি নামী ব্ৰেণ্ডৰ প্ৰডাক্ট আছিল য'ত আছিল ফেচ ৱাছ এটা ডে ক্ৰীম এটা নাইট ক্ৰীম আৰু লগতে মোৰ স্কিনখন যিহেতু চাফা নহৈছিল সেইখিনিৰ লগত গ্ল' নাছিল জবৰদস্তি গ্ল' আনিবৰ কাৰণে চেষ্টা কৰাৰ দৰে হৈছিল মই ফেচিয়েল কৰিছিলোঁ আৰু তাত মোৰ এৰাউণ্ড প্ৰতি মাহে 1500 to 1700টো একেবাৰে সহজতে ওলাই গৈছিল মোৰ খৰচ হৈছিল কিন্তু যোৱা এক মাহৰ আগতে মই বিউটি কনচালটেণ্ট নাজলি আহমেদক লগ পালোঁ তেওঁ মোৰ লগত এটা বিউটি কনচাল্টৰ ছেশ্যন কৰিলে য'ত মই মোৰ প্ৰব্লেমছখিনি তেওঁৰ আগত শ্বেয়াৰ কৰিলোঁ তেতিয়া তেওঁ মোক অৰিফ্লেমৰ এটা সেট ৰেকমেণ্ড কৰিলে তো সেটটোৰ নাম আছিলে অৰিফ্লেম অপটিমেলছ হাইড্ৰা ৰেডিয়েন্সৰ হয় আৰু মই গোটেই সেটটোৱে অৰ্ডাৰ কৰিছিলোঁ য'ত আছিল আপোনাৰ এইটো আছিল এটা ক্লিনজাৰ আছে এইটো এটা ক্লিনজাৰ আহে সেটটোত তাৰপিছত এটা টোনাৰ আহে আৰু এটা সেইটো চেৰাম এটা আহে তাৰপিছত এইটো এটা ডে ক্ৰীম আৰু এইটো এটা নাইট ক্ৰীম আহে আৰু লগত এটা আহে এইটো আই ক্ৰীম যিটো মোৰ আটাইতকৈ ফেভৰেট হয় গোটেই সেটটোৰ ভিতৰত কাৰণ এইটো লগোৱাৰ বেনিফিটকেইটা বেছিক বেনিফিটকেইটা হৈছে আপোনাৰ ডাৰ্ক চাৰ্কলছ আৰু লগতে আই পাফিনেছবিলাক যায় কিন্তু মোৰ আটাইতকৈ ভাল লগা কথাটো হৈছে এইটো লগোৱাৰ পাছত সাংঘাতিক ধৰণৰ এটা ঠাণ্ডা অনুভৱ হয় চকুৰ তলত বা ওপৰত আৰু যিটো বহুত ছেটিছফাইং হয় মোৰ যিহেতু মাইগ্ৰেনৰ প্ৰব্লেম আছে মোৰ বিৰাট ভাল লাগে এইটো ঠাণ্ডা এটা অনুভৱ হৈ থাকে তো গোটেই প্ৰডাক্টখিনিয়ে মোৰ ভাল লাগে কিন্তু আটাইতকৈ মোৰ ভাল লগা বস্তুটো হৈছে এই আই ক্ৰীমটো আৰু এই প্ৰডাক্টখিনি এই গোটেই সেটটো ইউজ কৰাৰ 2-3 দিনৰ ভিতৰতে মোৰ স্কিনখনৰ যিটো গ্ল' আহিল যিটো মানে ধুনীয়া এটা মানে নিজকে ভাল লগা দেখি ভাল লগা এটা ফিলিং আহিল হাইড্ৰেট হ'ব ধৰিলে স্কিনখন ইমান শুকান স্কিন মই আপোনালোকক কৈছোঁ যে মোৰ পানী শুহি লোৱা ধৰণৰ আছিল এতিয়া আপোনালোকে দেখিছে মোৰ স্কিনখন অলৰেডি কিমান গ্ল' কৰি আছে ইয়াৰ কোৱান্টিটিটো ইমানেই কম প্ৰয়োজন হয় য'ত এই সেটটো মই আৰামত ক'ব পাৰোঁ যে এই সেটটো 1 বছৰ ধুনীয়াকৈ যাব মোৰ আৰু সেই হিচাপত 1 বছৰৰ হিচাপত মোৰ মান্থলি খৰচ পৰিছে হয়তো 350-400 চামথিং পৰিছে কিন্তু মই যিখিনি কৰি আছিলোঁ যিখিনি খৰচ হৈছিল মোৰ আগৰ প্ৰডাক্টসমূহ ইউজ কৰোঁতে সেয়া 1500 to 1700ৰ ভিতৰত আছিল ক'ত 350-400 আৰু ক'ত 1500-1700 এতিয়া মই বহুতেই সুখী বহুত ছেটিছফাই হয় মই মোৰ স্কিনখনৰ যিটো মই বিচাৰিছিলোঁ গ্ল' অলৰেডি মোৰ আহিছে আৰু মোৰ প্ৰয়োজন নাই মইতো ঠানি লৈছোঁ যে মই মেকআপো নকৰোঁ ইমান ধুনীয়া এখন স্কিন থাকিলে কোনে মেকআপ কৰি লুকাব বিচাৰিব নহয়নে তো এই মিৰাকলটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ মই অৰিফ্লেমৰ কোনো ব্ৰেণ্ড পাৰ্টনাৰ নহয় কোনো বিক্ৰেতাও নহয় মই জাষ্ট এজন গ্ৰাহক হিচাপে ইউজ কৰা হিচাপে লৈছোঁ এজ এ গেষ্ট হিচাপে তো মই আপোনালোকৰ আগত ফিডবেক হিচাপে এই গোটেই প্ৰডাক্টখিনিৰ কথা ক'লোঁ আপোনালোকেও যদি বিচাৰে এনেকুৱা ধৰণৰ সুন্দৰ স্কিন মই দেখাত ধুনীয়া নহয় বাট মোৰ স্কিনখন এতিয়া বহুতেই ধুনীয়া হৈছে মই ক'ব পাৰোঁ তো আপোনালোকেও এয়া ইউজ কৰিব পাৰে ধন্যবাদ